নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ নতুন এটা ভিডিঅ'লৈ। যোৱাটো ভিডিঅ'ত কৈছিলোঁ যে 20 দিন তাতে থকা হ'ব আৰু তাৰ পাছত বেলেগত যোৱা হ'ব। আজি সেই সময় আহি পাইছে আৰু মই যাত্ৰাটো আৰম্ভ কৰি দিছোঁ। এয়া মোৰ লগত দাদা এজন আছে, দাদাই বাইক চলাইছে, মই উঠি আহিছোঁ। আমি যাম প্ৰথম লুমলা, তাৰপাছত যাম টাৱাং। ৰুমৰ পৰা জল্দি ওলোৱাৰ কাৰণে ভিডিঅ' বনাব নোৱাৰিলোঁ, তাৰ এতিয়া ৰাস্তাতে বনাইছোঁহি। গতিকে ভিডিঅ'টো দেৰি নকৰি আৰম্ভ কৰি দিছোঁ। আহি পালোহি টাৱাং। এয়া হেলমেটটো পিন্ধি অহাৰ কাৰণে চলিখিনি বেকাৰ হৈ আছে, এইখিনি ইগনৰ কৰক আৰু দেখাওঁ। এয়া বৰফ, এয়া চাওক ওপৰত বৰফ পৰি আছে, একদম ধুনীয়া মানে দৃশ্য চব। ৰাস্তা আহিছোঁ, এইপিনে বৰফ পৰি আছে। দাদাজন লুমলালৈকে আহিলে, মই এতিয়া অকলে আহিছোঁ টাৱাঙলৈ আৰু 3 কিলোমিটাৰমান আছে। মানে টাৱাঙত সোমালোঁ, কিন্তু আৰু ৰুমলৈ 3 কিলোমিটাৰমান আছে। গৈ থাকোঁ এনেদৰে। এতিয়া ৰুমৰ পৰা ওলাই আহিলোঁ। বৰ্তমান আমি এতিয়া ফুৰিবলৈ যাব লৈছোঁ, ওপৰলৈ গৈছোঁ। মোৰ বন্ধু হয়, আহিছোঁ এতিয়া ফুৰিব যাম। টাৱাঙৰ একা বেকা ৰাস্তা আৰু ওখ চাপৰ ৰাস্তা, বাইক চলোৱা মজাই বেলেগ। ইয়াত বাইক চলোৱাটো বহু ৰিস্কি হয়, কাৰণ আপোনালোকে এই ৰাস্তাবোৰ দেখিলেই চালেই বুজি পাব যে কি কাৰণে ৰিস্কি হয়। আমি গৈ আছোঁ বৰ্তমান টাৱাঙৰ বিখ্যাত বুদ্ধিষ্ট টেম্পল এটালৈ। আমাৰ ৰুমৰ পৰা বেছি দূৰ নহয় সেই মন্দিৰটোলৈ, আমি গৈ থাকোঁ এতিয়া। এই মন্দিৰটো চাবলৈ মানে বহুত দূৰৰ পৰা মানুহ আহে। আমাৰো সৌভাগ্য, আমি এতিয়া চাবলৈ পাম। এয়া অলপমানকৈ দেখিছে চাগে ভিডিঅ'ত, এই এবাৰ চাই লওক তাৰ পৰা কেনেকুৱা লাগিছে। যিমানে ওচৰ চাপি আহিছোঁ সিমানে মনটো ভাল লাগি আহিছে, কাৰণ ইয়াৰ মানে দৃশ্যবোৰ চাবলৈ পাম, ফটো তুলিব পাম, কি ধুনীয়া লাগিব। ফাইনেলি পাই গ'লোহি ইয়াত। কি ধুনীয়া লাগিছে, কিমান ওখৰত আছে চাওক না, বহুত বেছি ধুনীয়া লাগিছে। বাইকখন ইয়াতে ৰখাই ন। এই বুদ্ধিষ্ট মন্দিৰটো টাউনৰ ওচৰতে আছে আৰু ওচৰত চাৰ্কিট হাউচ আছে। মই জনামতে এই মন্দিৰটো বনোৱা হৈছিল 2015 চনত। ইমান সঠিককৈ নাজানো, কিন্তু হ'ব পাৰে নহ'ব পাৰে। জীৱনত এনেকুৱা মন্দিৰবোৰ দৰ্শন কৰিব গ'লে নিজৰ মনটোৱে কিবা ভাল লাগি যায়, হয়নে নহয় বাৰু? আপোনালোকৰো চাগে মন যায় এনেদৰে আহিবলৈ, ফুৰিবলৈ, জীৱনটো এনজয় কৰিবলৈ। এই মন্দিৰটো 3048 মিটাৰ ওপৰত, অৰ্থাৎ প্ৰায় 10,000 ফুট ওপৰত আছে। এইকেইটা কি নাজানো, কিন্তু মানে ঘূৰাব লাগে বুলি জানো। কি কাৰণে ঘূৰাব লাগে তাক নাজানো, কিন্তু মাজত কিন্তু এৰি থৈ যাব নালাগে, কাৰণ কিবা পাপ লাগে বুলি কোৱা শুনিছোঁ, নাজানো ইমান ভালদৰে। এইয়া বতাহত বনাই থৈছে, তেনেকৈ ঘূৰি আছে, দেখিছে? ইয়াত বহুত বতাহ মাৰি থাকে মানে। ইয়াতে অলপ চালোঁ আৰু ধুনীয়া লাগিছে বহুত আহি পিনি। বহুত মজা লাগিছে। কোনে তোমাক এয়া দেখিবলৈ পাইছে বুদ্ধদেৱে শিষ্যসকলক শিক্ষাদান কৰি আছে এনেদৰে। তাতে লিখা আছে আই লাভ টাৱাং। এইপিনে ইণ্ডিয়াৰ ফ্লেগ এখন লাগি আছে, এখন বহুত ওপৰত লাগি আছে, তাৰ ওপৰত জোনো ওলাই আছে। আমি ইয়াতে অলপ ফটো চটো মাৰি লওঁ। পুৰা ফটো মাৰিবলৈ ৰেডি হ'লেই এইজন। আই লাভ টাৱাং। আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰি দিছোঁ। নেক্সট ভিডিঅ' অহালৈকে ৱেইট কৰিব। আজিলৈ বাই বাই, ইয়াতে এৰি দিছোঁ।
অলপ বৰফ চাব পাব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ। আৰু যদি নতুনকৈ আহিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে ঘণ্টা বটনটো দবাই দিব আৰু এনেদৰে ছাপোৰ্ট কৰি যাব যাতে আগলৈ নতুন ইয়াতকৈ বহুত ধুনীয়া ভিডিঅ' দি যাব পাৰোঁ। ধন্যবাদ।